ऐसा मत नहीं कीजिए। डालू मैं क्या डालेंगे यूट्यूब पे डालू क्या ये वाला वीडियो डालू वीडियो में ঐ বস্তুটো মানে কি এইটো হ'ল জানা, এইটো এইডাল সোমোৱাই চেন লগাই লৈছে দেখাই দিম ক্লিপটো ক্লিপবিলাক মই লাগিলে ইয়াৰ পিছৰখিনিতে চাই ল'ব আপোনালোকে তাতে আমি মানে ৰুমৰ পৰা ওলাওঁতে ক্লিপ এয়াই হৈ গ'ল মল ৰোড আমি টাইগাৰ হিলৰ পৰা আহিলোঁ প্ৰথমতে নমস্কাৰ আৰু এতিয়া আমি বৰ্তমান আছোঁ ক'ত কৈ দিয়া দাৰ্জিলিং আৰু এইটো হৈ গ'ল আমাৰ হোটেল ৰুম তো এইটো ৰুমতে আমি আছোঁ আৰু ধুনীয়া একদম সৰু পৰা টিকলু মিকলু একদম পুৰা বঢ়িয়া আৰু ৰুমটো পুৰা বাথৰুমটো এইপিনে আছে একদম পুৰা মজা এফৰ্ডেবল প্ৰাইজত একদম বঢ়িয়া ধুনীয়া প্ৰাইজত মানে বঢ়িয়া ৰুম আৰু তো এতিয়া তোমালোকক ধুনীয়াকৈ ৰুম টুৰটো দিলোঁ আৰু এতিয়া আমি যাওঁ অলপ ওলাই তো আমি আহি পালোঁ আজি 11টামান বজাত তাৰপিছত আমি ধুনীয়াকৈ অলপ টাইম ৰেষ্ট ল'লোঁ ধুনীয়াকৈ ব্লগ চলগ অলপ এডিট কৰিলোঁ তাৰপিছত আমাৰ মানে একো খোৱাই হোৱা নাই তো আমি এতিয়া যাওঁ কিবা খাবলৈ ন ভাত দালি বিচাৰি যাওঁ ভাবিছিলোঁ ইয়াত ঠাণ্ডা হ'ব বুলি কিন্তু ইমানো বেছি হ'ব বুলি মই ভবা নাছিলোঁ বিকাশ দা কেনেকুৱা বে বহুত ঠাণ্ডা বহুত বেছি ঠাণ্ডা নাজানো আৰু ঘৰ পোৱালৈকে মানে তোমাৰ বেমাৰহে হৈ যায়গৈ নেকি মানে এতিয়াতো বহুত বেছি ঠাণ্ডা মানে ইয়াত গ'ল এটা দাৰ্জিলিঙৰ পৰিৱেশ সুন্দৰ এতিয়া ৰেষ্টুৰেণ্ট এখনত আহিছোঁ ইয়াতে ভাতটো খাওঁ আৰু ইয়াত খালি অলপ দামটো আমাৰ তাতকৈ বেছি আৰু ন চিকেন থালি তোমাৰ 150 নহয় কিমান 200 অ'কে তো ইয়াতে এতিয়া ভাতটো খাই যাব লাগে জল্দি তো এইপিনে আমাৰ ভাতটো আহি গ'ল ধুনীয়াকৈ খাওঁ আৰু খাই পিনি এনেই অলপ ইয়াতে ফুৰোঁগৈ আৰু ক'ৰবাত গৈ ন ব'লা আমি ভাত পানী খালোঁ আৰু এতিয়া ইয়াৰে লোকেল মাৰ্কেটবোৰ এক্সপ্ল'ৰ কৰিবলৈ আহিছোঁ আৰু ন ইয়াতে ঘূৰি ফুৰিছোঁ আৰু এনেই কাপোৰ চাপোৰ চাই কিবা কিবি চাই এনেই ঘূৰি ফুৰিছোঁ আৰু এতিয়া তো সন্ধিয়া সময়ত যাম বেলেগত ক'ৰবাত এনেই অলপ টাইম ফুৰিবলৈ তাৰপিছত কি আৰু আজিৰ ৰুমতে কটাম আৰু কাইলৈ মৰ্ণিং ক'ৰবাত ভাল জেগা ফুৰিব যাম ন একদম ইয়াত মানে আমাৰ শ্বিলঙৰ পুলিচ বজাৰৰ দৰে তো চব বস্তু একদম পূৰা কমতে দিয়ে একদম জেকেট চেকেট পূৰা তো সেয়াই চাই ফুৰিছোঁ আৰু কিবা ভাল লাগিলে লৈ ল'ম এনেই নালাগিলে নাই আৰু ন বিকাশ চোৱাত একো প্ৰব্লেম নাই নহয় চাই লোৱা একদম মানে পূৰা পুলিচ বজাৰৰ সৈতে ছেইম টু ছেইম লাগিছে বা গোটেই কিমান ডাঙৰ মানে গোটেই মাৰ্কেটটো পিনে হয় একদম সৰু গোটেই একদম গলি চব কাপোৰ চব আৰু মল ৰোডৰ চাইডে ওলাই আৰু ক্লক টাৱাৰ এয়াই হৈ গ'ল মল ৰোড তো ইয়াত মানে কোনো কাকো মন নকৰে হা ইয়াত মানে এনেকুৱা ফিল হৈছে জানো ক'ৰবাত বেংকক চাইনাহে গুচি আহিলোঁ হয়নে বিকাশ দা একদম বঢ়িয়া ভাইবছ আছে দেই ইয়াত তো ৰাইজ এতিয়া আমি এইপিনে দাৰ্জিলিং টিটো ট্ৰাই কৰি চাম কেনেকুৱা লাগিছে কোৱা ভাল লাগিব খাইছোৱা ভাল নেকি দাৰ্জিলিং লাগিছে বঢ়িয়া তো ৰাইজ আমিতো ভাত পানী খাই আহিলোঁ তোমালোকে দেখিছাই তো এতিয়া আমি মানে এতিয়া লাইটকৈ বোলো কিবা এটা খাওঁ আৰু তো সেইকাৰণে আমি লৈ আহিলোঁ এতিয়া এইপিনে ৰুটি দেখিছানে চাইজটো কিমান সৰু ৰুটি দুখন আনিছোঁ এইপিনে দালি আৰু এইপিনে পিঁয়াজ আছে হয় নাই বিকাশ দা ইয়াত দাৰ্জিলিঙত মানে যোনটো ভাবি আহিছিলোঁ সেইটো নহ'ল মানে আমি যোনটো ভাবিছিলোঁ সেইটো একেবাৰে নহ'ল ৰাইজ ইয়াত অলপ ওলোটা বিহেভিয়াৰৰ পৰা ধৰি মানে বস্তুবিলাক কিবা এটা ভাল লগা নাই ন মই ডিমটিভেট হৈ গৈছোঁ যাওঁগে লাগিছে আৰু একো নাই হ'ব ইয়াকে খাই পিনি পেটটো ভৰাই পিনি এতিয়া শুই যাম কাইলৈ ৰাতিপুৱা ফুৰিব যাব লগা আছে আমাৰ ঠিক আছে গুড নাইট বাই তো গুড মৰ্ণিং ৰাইজ তো এতিয়া টাইম হৈ গ'ল তোমাৰ মৰ্ণিঙৰ 4:09 হৈ গ'ল ইপিনে মানে এতিয়া আমি গৈ আছোঁ ৰাইজ ছানৰাইজ চাবলৈ তো ব্লগটো একদম শেষলৈকে চাই থকা পূৰা ইণ্টাৰেষ্টিং হ'ব গৈ আছে ব'লা যাওঁ তো গাড়ীটো আহি পালে তলত তো আমি নামি যাওঁ আৰু গাড়ীত উঠি পিনে বিন্দাছ যাব লাগে ব'লা পূৰা জেকেট চেকেট মাৰি লৈছোঁ একদম পূৰা অলপো ঠাণ্ডা নালাগাকৈ মানে লেয়াৰ মানে একদম এটাৰ সেইটোৱে ব'লা গাড়ী আহি পালে তো এইখিনি হৈ গ'ল আমাৰ গাড়ী বিন্দাছ যাব লাগে ব'লা চলো লেটছ গো এতিয়া আমি আহি পালোঁ বৰ্তমান টাইগাৰ হিল ইয়াত আহিছোঁ আমি এতিয়া ছানৰাইজ চাবলৈ আৰু যি ঠাণ্ডা বৰ্তমানটো ইয়াত এতিয়া 5 ডিগ্ৰীমান চলি আছে আহি পালোঁ আমি আমাৰ মেইন ভিউ পইণ্ট আৰু এতিয়া বিকাশ দাই হেনো মেগী খাই বিৰাট মন গৈছে হেনো ঠাণ্ডা পূৰা ঠাণ্ডা গৰম মেগী মজা লাগিব হাত উলিয়াব নোৱাৰি জানা ইমান ঠাণ্ডা আৰু পাহাৰত আহি যদি মেগী নাখাওঁ কেনেকৈ হ'ব মেগী লাগিবই যদি আমাৰ লিয়ে একদম দো টেষ্টি करके बनाना ठीक है ओके ৰৈ যিপিনে আমাৰ মেগীটো আহি গ'ল খাবলৈ বিৰাট টেষ্টি হৈছে খাই চালোঁ বাৰু হয়নে বঢ়িয়া পাহাৰৰ মেগী মজা খাওঁতেহে এতিয়া অলপ ভাল লাগিছে নহ'লে বেয়া ঠাণ্ডা তো ৰাইজ এইপিনে চোৱা কাঞ্চনজংঘা এইপিনে ছানৰাইজ হৈ গ'ল আৰু এইপিনে কাঞ্চনজংঘা তো আমি টাইগাৰ হিলৰ পৰা আহিলোঁ আৰু এতিয়া আহিছোঁ আমি হোম মনেষ্ট্ৰী ইয়াত আহা অলপ চাই আহোঁ ভিতৰত গৈ আমি টেম্পল চাই মেলি আহিলোঁ এতিয়া আহিছোঁ আমি বাটাচা লুপ চাবলৈ এয়াই বাটাচা লুপ নেকি আৰু ময়ো বুজি পোৱা নাই হ'লে দেই
কিন্তু কিবা ইয়াতে কিবা হৈছিলে চাগে দেই, নাজানো আৰু গ'লো বিচাৰি। বাটাচা ৱাৰ মেমৰিয়েল, যুদ্ধ হৈছিল, কিবা যুদ্ধ ক্ষেত্ৰ হেন লাগিছে কিবা। ইয়াতে কোনোবা সেই মহান ব্যক্তিজনে চাগে তোমাৰ ইয়াতে তেওঁৰ চাগে মানে তেওঁৰে চাগে ইয়াতে হেৰি হৈছিলে আৰু ডেথ হৈছিলে সেনেকুৱা কিবা আৰু দিয়া। আৰু আজি আমি গোটেই দিনটো ঘূৰিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ হৈ গ'ল প্লেন চেঞ্জ। মানে এতিয়া কি হ'ল, আমি ক'ত গৈ আছোঁ এতিয়া? গেংটক। মানে আমি দাৰ্জিলিং আহিলোঁ, দাৰ্জিলিং ফুৰিলোঁ, হৈ গ'ল আৰু ভাবিলোঁ এতিয়া গেংটক গুচি যাওঁ ইয়াৰ পৰা বাহিৰে বাহিৰে, হয় নাই? এতিয়া যাম গেংটকত গৈ ঘূৰিম ব'লা। এতিয়াতো আমি ৰুমলৈ গৈ আছোঁ, ৰুমত গৈ ধুনীয়াকৈ ৰুম চেক আউট কৰোঁ। गैंगटॉक डालू मैं क्या डालेंगे यूट्यूब पे डालू क्या डालूं ये वाला वीडियो डालू वीडियो में वो বস্তুটো মানে কি হলা মই কৈছো ৰাইজ এডাল চাৰ্জাৰ ইয়াত লাগি আছে লাষ্ট ভিডিও ক্লিপলৈকে সি প্ৰুফ দিব দেখা দিয়া আমখন মানে কি হ'ল ৰাইজ আমি হোটেল ধুনীয়াকৈ চেক আউট মাৰিলোঁ আমি চেক আউট মাৰাৰ পিছত একদম তোমাৰ কি হ'ল আমি চেক আউট কৰাৰ আগতে মানে শ্বুট লৈছোঁ মানে মিনি ব্লগৰ কাৰণে অনুপমে লৈছে দুটা শ্বট মই মানে ডাইৰেক্ট ফোনতে লৈছোঁ আৰু মানে মই ষ্টেণ্ড লগা নাই সি ষ্টেণ্ড লগাই লৈছে দেখাই দিম ক্লিপবিলাক মই লাগিলে ইয়াৰ পিছৰখিনিতে চাই ল'ব আপোনালোকে তাতে আমি মানে ৰুমৰ পৰা ওলাওঁতে ক্লিপকেইটা লওঁতে বেক চাইডে আমাৰ যিখন বৰ্ড আছিলে তাতে আমি চাৰ্জাৰ মানে চাৰ্জ দিছিলোঁ ঘূৰি আহি মানে তাতে চাৰ্জ দি পেলাই বৰ্ডত চুইচ লাগি আছিলে চাৰ্জাৰডাল আৰু ৰুমত ওলাই আহি দুখোজমান আহি মানে বেছি নহয় বাৰাণ্ডাখনে পোৱাহি নাই সিহঁতৰ সেইখিনি আহি পেলাই অনুপমৰ মনত হৈছে মই চাৰ্জাৰডাল নল'লোঁ সেই চাৰ্জাৰডাল ল'বলৈ উভতি যায় মানে চাৰ্জাৰডাল নাই বৰ্ডত একদম চব খুলি মেলি চব চালোঁ নাই তাৰ বেগটো চালে তাৰ বেগতো নাই লাষ্টত তাৰপিছত কি হ'ল সি মানে তোমাৰ বেগটো তুমি বাহিৰত থৈ মই বাহিৰত থৈ পেলাই মই ৰুমত বিচাৰি ফুৰিছোঁ চাই আছোঁ ভালদৰে ৰুমত গৈ ভালকৈ বিচাৰিলোগৈ তাৰপিছত কি কৰিছে সি মানুহটোৱে মোৰ বেগটো বাহিৰত থকা দেখি এই ছাইডৰ পানী বটল য'ত ৰখায় ন তাত সি চাৰ্জাৰডাল লুকুৱাই দিলে তাৰপিছত কৈছে এনেকৈ নহয় কিন্তু মই বেছি একদম নেকি তুমি বেছি হেৰি কৰি আছা ইমান হেৰিকৈ থাকিব নালাগেতো লাষ্টত কি মই যেতিয়া ক'লোঁ ন ময়ো অলপ পুলিচে চুলিচে কৰোঁ মই বোলো এতিয়া ডাইৰেক্ট কিবা কিবি কেছ চেছ কৰি দিম বোলো তেতিয়া সি মনে মনে মোৰ বেগত লুকুৱাই মেলি থৈ দিছে এই বুঢ়াটোৱে না ৰাইজ মুড খাৰাপ কৰি দিলে ৰে গোটেই হয়নে গোটেই ট্ৰিপটো খেলি মেলি লগাই দিলে আগৰ ব্লগটোত কৈছিলোঁ নহয় যে আমাৰ দাৰ্জিলিঙত ফুৰি হৈ গ'ল আৰু এতিয়া ডাইৰেক্ট যাম আমি গেংটক আৰু এতিয়া আমি ডাইৰেক্ট আহি গেংটক গুচি আহিলোঁ আৰু এইটো হৈ গ'ল আজি আমাৰ হোটেল ৰুম ইয়াৰ পৰা এটা ভিউ চেক কৰা কি আল্টিমেট ভিউ আমাৰ মানে সেয়াই চলি আছে আৰু তোমাৰ কি য'তে মন যায় ততে গৈছোঁ কালি দাৰ্জিলিঙৰ পৰা গুচি আহিব মন গ'ল ডাইৰেক্ট ইয়াত গুচি আহিলোঁ আৰু ইয়াৰ পৰা ভিউটো চোৱা ৰাইজ কি মজা লাগে মানে ভিউ চেক কৰা এইটোৱে হৈ গ'ল আমাৰ ৰুম তো এতিয়া ৰুমত ধুনীয়াকৈ ফ্ৰেছ হ'ম তাৰপিছত ওলাই যাম ক'ৰবাত তো ৰুমৰ পৰা এতিয়া অলপমান ওলাই আহিছোঁ আৰু ইয়াতে ভাতটো খাওঁ ন বিকাশ দা মানে আমাৰ দিনটো একো খোৱাই হোৱা নাই এতিয়া একদম সন্ধিয়া হৈ গ'লহি আমাৰ এতিয়ালৈকে আমি কি খাইছিলোঁ মেগী খোৱা এতিয়ালৈকে একো খোৱা হোৱা নাই এতিয়া ভাতটো খাওঁ তাৰপিছত অলপ ফুৰিব ওলাই যাব লাগিব তো আহি গ'ল ইপিনে আমাৰ ভাত আমাৰ তাতকৈ ইয়াত দামটো বহুত কম যেনে হোটেল ৰুম হওক বা কাপোৰ চাপোৰ লোৱা হওক বাকীবোৰ দামটো বহুত কম খালি খোৱা বোৱা দামটো খালি আমাৰ তাতকৈ মানে দুগুণ হৈ যায় হয়নে বেছি অঁ আমি ভাত পানী খাই পিনি আহিলোঁ আৰু এতিয়া অলপ এনেই ঘূৰিব আহিছোঁ আৰু ইয়াতে থকা মলৰ ছাইডে অলপ চোৱা এই কি ধুনীয়া মানে গোটেই পৰিৱেশ আৰু চাফ চিকুণ গোটেই না কোনোবাই ইয়াত গুটখা খায় না কোনোবাই স্মকিং কৰে মানে বিৰাট ধুনীয়া গোটেই ৰাইজ ঘূৰি মেলি একদম বজাৰ পাতি কৰি পূৰা আহি গ'লোঁ ভিডিঅ' বৰ্ডলৈ কৰি আছে আমাৰ খানাও ৰেডি হৈ গ'ল অঁ আমাৰ খানাও ৰেডি হৈ গ'ল একদম এইপিনে আজি মানে বাহিৰত যোৱা জুই নিয়ম নাই নেকি হা বাহিৰত যোৱা জুই নিয়ম নাই আজি বাহিৰত নাযাওঁ এইপিনে আমাৰ আহি গ'ল ৰুটি আৰু এইপিনে চব্জি ধুনীয়াকৈ খাম পূৰা এতিয়া একদম ব'লা ৰাইজ ঘৰ আহি পাই গ'লোঁ দেই মানে কি ক'ম আৰু চাকৰিয়াল মানুহৰ লগত গ'লে প্ৰব্লেমো কাৰণ ছুটি শেষ হৈ গ'ল ইমাৰ্জেঞ্চিত আমি ঘৰ আহিব লগা হৈ গ'ল এতিয়া আমি ঘৰ আহি পালোঁ যোৱাকালি তো মানে তোমাৰ সেয়াই আৰু তাত ঘূৰা মিলাতকৈ মানে আমি ভিডিঅ' বনোৱাতকৈ বেছি আমি দুয়োটাই বহুত বেছি এনজয় কৰিলোঁ ট্ৰিপটোত গৈছোঁ দুইটাই সময় দিছোঁ দুইটাই ফূৰ্তি কৰিছোঁ মানে ধুনীয়াকৈ গোটেই ট্ৰিপটো হৈ গ'ল কিন্তু ইমান বেছি আমি গেংটকত ঘূৰিব নাপালোঁ কাৰণ ইমাৰ্জেঞ্চিত আহিব লগা হৈ গ'ল নেক্সট টাইম যাম দুইটাই নাথুলা পাছ যাম ক'ৰবাত যাম বৰফত যাম আকৌ দুইটাই প্লেন হৈ আছে এতিয়াতো বৰ্তমান ঘৰতে আহিলোঁ আকৌ কাইলৈ যাম মাজুলী ঢেকীয়াজুলি মাজুলী আৰু ক'ৰবাত আৰু নেক্সট ভিডিঅ' চাবা আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা বাই বাই গুড নাইট বাই বাই